হেল্ল' এণ্ড গুড মৰ্ণিং। নতুন অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু আজি এই ভিডিঅ'টো মোৰ পুৰা ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আজি এফালে গৈছোঁ, মানে এফালে যাব ওলাইছোঁ আৰু ক'ত যাব ওলাইছোঁ আপোনালোকে গম পাইছে চাগে। মই আজি মূৰটো ধুইছিলোঁ, সেইকাৰণে চুলিকেইডাল অকণমান ষ্ট্ৰেইটনাৰডাল মাৰি দিছোঁ। লৰালৰিকৈ ওপৰে মাৰিছোঁ ইমানকৈ, আৰু ইমান মানে ধুনীয়াকৈ মাৰিবলৈ আৰু এতিয়া সময়ো নোহোৱা হৈছে আৰু ধৈৰ্যটো ইমান নথকা হৈছে। আৰু এইফালে দেহাজনীক উলিয়াই মেলি ৰেডি কৰিলোঁ তাইক, আৰু তাইৰ কাৰণে কাপোৰ অলপমান ল'ব আছে। তাৰপৰা মই পটককৈ শাড়ীখন পিন্ধি ল'লোঁ। পিন্ধি মেলি অকণমান বেছি ওলোৱা নাই, কাজল আইলাইনাৰ অকণ লগাইছোঁ, লিপষ্টিক অকণ লগাইছোঁ। তাৰপৰা চুলিকেইডাল অকণমান ঠিক কৰিছোঁ, ফুলিযোৰ পিন্ধিছোঁ, সেয়াই আৰু। তাৰপৰা ইয়াত বেগতে কাপোৰ অলপমান ধৰিব লাগিব, যিহেতু ঠাণ্ডাৰ দিন, সেইকাৰণে কেঁচুৱা ল'ৰা ছোৱালী ঠাণ্ডা অকণমান পালে দিগদাৰ, কাপোৰ সৰহকৈ লৈ লওঁ। এফালে মানুহজন আহি মানে কি কৰিছে সুধিছে, ৰাস্তাৰ ওচৰত মানে ভিডিঅ' বনাই আছেতো। আৰু এইফালে শুনজনী কাপোৰ হৈ গ'ল, তাই মানে আগতে আহি এইফালে এইফালে সোমাই যোৱা, বেগটো তই পিছফালে দি দিয়া। এই পিন্ধিয়ে দিব পাৰিবা, মোৰ ওচৰত নামি ল'ব মই। চুইমিং ড্ৰেছ লৈ আহিছা মানে তুমি? কোৱা সাঁতুৰিবা তুমি? নহয়, এযোৰ পিন্ধিয়ে সাঁতুৰিব, বেলেগ কাপোৰ সলাম। বাবু ডাঙৰ ভণ্টি আৰু আমি এতিয়া ফাইনেলি পাই গ'লোঁ সেইটো য'ত আমি পিকনিক খাব আহিছোঁ। আৰু আমি আহি পালোহি, আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি লৈছোঁ। ঘৰত যিহেতু একো খাই অহা নাই, বহুত ভোক লাগি আছে, সেইকাৰণে ব্ৰেড আনিছিলে, কল, ব্ৰেড, পেটিছ, সেইবিলাক কমলা কিবাকিবি লৈ অনা হৈছিলে। আৰু ইয়াকে অলপ খাই মেলি পেটটো ফুটা কৰি ল'লোঁ, বহুত ভোক লাগি আছিলে। সেয়া মোৰ নালাগে, মই ঠাণ্ডা হ'লে খাম এনেও।
নাই খোৱা কি খাইছা এইফালে চোৱা মোহন আছে গাই বুলিব আহিছো ইয়ালে আকৌ কেলে বহি শেষেই কোৱা ৰেড চব চেছ পুৰা মাৰিছেহে হ'ব লগাবা আমাৰ হনো কেনেকৈ উমলি আছে নে ধুনীয়াকৈ শুই আছে আগতে পিকনিক খাব ইচ্ছা পিকনিক তাই কৈছে চববিলাক আছে মই অকল কেৰাহীখন তুমি কি খাবা হেনো কি খাবা তুমি নহয় ভৰাই থৈ আছিলে মায়ে খাবা নালাগে বুলি কৈ দিলে কক আকৌ তুমিহে ক'ব দাদা লগাই দিবা অঁ এয়া খানা বনাই আছে আৰু এতিয়া অলপ জেগাটো চাবলৈ দিলে সকলো চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে মায়ে টেকেলি খুৱাইছে ভণ্টি আৰু এয়া কিমান ওখ এইটো পাহাৰ দেখিছেনে কিমান ধুনীয়া লাগিছে ইয়াত ধুনীয়াকৈ ফটো মাৰিবলৈ একদম মজা হ'ব আৰু আমি সেই তাত খাই আছোঁ এইফালে চবফালে বাগান আছে দেখিবলৈ সেউজীয়া সেউজীয়া নদী বহুত ধুনীয়া জেগা অঁ জাতিলাও আলু বিলাহী তাৰপিছত চাউলটো হ'ল বনাই টুকি থৈছোঁ অঁ মাংস বনাব অঁ মাংস ক'ত আছে সেয়া কেৰাহী মানে এখনেই অঁ আমাৰ ঘৰৰ পৰা 100 টকামান বিকি আছিলে মোনাটো সৈতে সেইখনত থলোগৈ ন মোৰ টেবুলত পকা পকা চিজা কিবা মায়ে মোৰ টেবুলৰ ওচৰতে ফলফুলা আমি গ'লোঁ তাৰপৰা বুটৰ টোপোলা দুটা লৈ গৈ আৰু টিঙৰ ওপৰত জৰ আৰু 1 ঘণ্টামান কিবা এটা কৈ দিয়া মানে কিবা এটা কৈ দিয়া তাহে কি ক'বা পিকনিক খাবলৈ আহিছোঁ কৈ দিয়া মানে পিকনিক খাবলৈ আহিছে মইনো আমাৰ আৰু এতিয়া ভণ্টিয়ে কমলা বিচাৰিছে আমি কমলা খাম আমি ফুটকটাকৈ কৰি খোৱাতকৈ মানে এনেকৈ কাটি নিমখ জলকীয়া লগাই খাই বেছি টেষ্টি লাগে সকলোৱে এতিয়া আমি এনেকৈ কাটি মেলি খাম মজা লাগিলে খাই কৈ দিয়ক 10খন কৈ দিয়ক আৰু এতিয়া আমি মাংস টেষ্ট কৰি আছোঁ কেনেকুৱা হৈছে খাবলৈ বহুত টেষ্টি হৈছিলে কিন্তু খাবলৈ দেই মই আকৌ অলপ চাম্বুলি বুলি জেগাত আছোঁ পঢ়ি আমনি লাগিলে ছোৱালীক মাৰ ওচৰত দি থৈ আহিলোঁ তাৰপৰা অলপ চাই মেলি চাওঁ বুলি ভাবিলোঁ কেতিয়া ভক্তি মনতে গৈ পালোঁ সেইকাৰণে ধুনীয়াকৈ মিলিছে চাই লৈছোঁ আৰু ইমান ধুনীয়া জেগা থাকিবলৈ বহুত ভাল
তো আমাৰ খাই বৈ হৈ গ'ল। বেছি দেৰি ৰ'ব নোৱাৰি ইয়াত, কাৰণ বহুত ঠাণ্ডা পৰি গৈছে এতিয়া, ৰ'দটো কমি গৈছে, বহুত চেঁচা হৈ গৈছে। সেইকাৰণে এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। আৰু দিনটো ভালে ভালে গ'ল বাৰু, বহুত ভাল লাগিলে, খাইও ভাল লাগিলে, থাকিও ভাল লাগিলে। মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।